বন্ধুসকল, মই যদি কওঁ এনে কিছুমান নিয়ম আছে যাৰ দ্বাৰা আপোনাক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব পাৰি। মানে যি মন যায় সেই কাম আপোনাৰ দ্বাৰা কৰাব পাৰি। আপুনি বিশ্বাস কৰিবনে? নাই, মই কোনো যাদু মন্ত্ৰৰ কথা কোৱা নাই। এই নিয়মসমূহ বৈজ্ঞানিকৰ দ্বাৰা প্ৰমাণিত নিয়ম। আপুনি হওক বা মই হওক বা আজি সমাজখন হওক, এই নিয়মসমূহৰ দ্বাৰা আমাক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব পাৰে। ডাঙৰ কোম্পানীসমূহ, ৰাজনৈতিক নেতাসকল আৰু বহু সফল ব্যক্তিয়ে এই নিয়মসমূহ ব্যৱহাৰ কৰি আমাক নিয়ন্ত্ৰণ পৰিচালনা কৰি আহিছে। নমস্কাৰ বন্ধুসকল, কিতাপৰ কথা নামৰ চেনেলটোলৈ স্বাগতম। আজি ইনফৰমেশ্যনৰ যুগ, ছ'চিয়েল মিডিয়াৰ যুগ। আজিৰ দিনত এই নিয়মসমূহ জনাৰ আমাৰ বহুত প্ৰয়োজন। নহ'লে এই নিয়মসমূহৰ সহায়ত আমাক অন্য মানুহে আমাক অনিষ্ট সাধন কৰিব পাৰে। হয় বন্ধুসকল, এই নিয়মৰ সহায়ত মানুহক অনিষ্ট সাধন কৰিব পাৰি। সেইকাৰণে এই নিয়মকেইটা আমাৰ জনা প্ৰয়োজন, যাতে আমি নিজে অন্য মানুহৰ নিয়ন্ত্ৰণৰ পৰা আমি নিজে নিজৰ নিয়ন্ত্ৰণত আহিব পাৰোঁ। আজি আমি ইনফ্লুয়েন্স দ্য সাইক'লজি অফ প্ৰিচিয়েশ্যন নামৰ কিতাপখনৰ পৰা এই 6টা নিয়মৰ কথা জানিম, যাৰ সহায়ত মানুহক নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ লেখক হ'ল ৰবাৰ্ট টি কাল্ডিনি। আহক আৰম্ভ শিকিম। নাটনি। মানুহে এইবোৰ বস্তুক অধিক মূল্য দিয়ে বা গুৰুত্ব দিয়ে যিবোৰ বস্তু কম হয় বা যিবোৰ বস্তু সহজে পোৱা টান। তাৰ উপৰি আমাৰ কিবা এটা হোৱাৰ সুখ ইমান নহয় যিমান কিবা এটা কৰিবাৰ দুখ হয়। যদি আপোনাক কোনো ব্যক্তিয়ে কয় এই কাম কৰিলে আপুনি 1000 টকা পাব, তেতিয়া হয়তো আপুনি সেই কাম নকৰিব পাৰে। কিন্তু যদি আপোনাক কোৱা হয় যে এই কাম নকৰিলে আপোনাৰ পৰা 1000 টকা যাব, তেতিয়া কিন্তু সেই কামটো আপুনি কৰিব। পইচাটোৰ মূল্য দুটা জেগাত একেই আছে, কিন্তু পোৱাটোতকৈ বেছি হেৰুৱাতে আমাক বেছি প্ৰভাৱ পৰে। মানুহৰ এই স্বভাৱটোৰ কাৰণে বজাৰত যিটো বস্তু কমি হয়, সেই বস্তুটোৰ দাম বেছি হয়। এণ্টিক বস্তুবোৰৰ মূল্য এই নিয়মটোৰ বাবে বেছি হয়। এই নিয়মটো কাম কৰাৰ আচল কাৰণ হ'ল মানুহৰ এই স্বভাৱটো। মানুহে সদায় স্বাধীন হৈ থাকিব বিচাৰে, সদায় প্ৰত্যেক বস্তুক নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে। কিন্তু যেতিয়া কোনোবাই এই কথা কয় যে তেওঁ কিবা এটা বস্তু হ'ব নোৱাৰে, তেতিয়া তেওঁ স্বাধীনতা হেৰুৱাৰ নিচিনা লাগে। সেই স্বাধীনতা অনুভৱ বা প্ৰমাণ কৰিবলৈ সেই বস্তুটো পোৱা লাগে। সৰু ল'ৰা ছোৱালীৰ মাজত এই কথাটো বেছিকৈ দেখা যায়। আপুনি মন কৰিছে কিজানি, যিটো কাম তেওঁলোকক নকৰিবলৈ কোৱা হয় তেওঁলোকে সেই কামটোকে বেছিকৈ কৰে। সেইটো মানুহৰ স্বভাৱ। ডাঙৰ কোম্পানীয়ে এই নিয়মৰ সহায়ত আমাক পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। যেনে বিজ্ঞাপনত আপুনি প্ৰায় দেখে যে এই অফাৰ সীমিত সময়লৈকে আছে, ইয়াৰ পাছত আপুনি এই অফাৰ নাপাব। লিমিটেড সময় লিমিট ষ্টক বুলি কৈ আপোনাক এনে অনুভৱ কৰায় যে পৰিস্থিতিৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাই। এতিয়া যদি আপুনি বস্তুটো নলয়, সেই বস্তুটো আপুনি হেৰুৱাই দিব। সেইকাৰণে গ্ৰাহকে লগে লগে এই বস্তু কিনি নিজক স্বাধীন অনুভৱ কৰে। ছ'চিয়েল প্ৰুফ, সামাজিক প্ৰমাণ। এটা অধ্যয়নত কিছুমান মানুহক বিল্ডিঙৰ ওপৰলৈ চাই থাকিবলৈ কোৱা হৈছে। তেতিয়া এনেকুৱা হ'ল, যেতিয়া এজন মানুহে ওপৰত চাই আছিল, তেতিয়া সেইফালে অহা যোৱা কৰা মানুহৰ 45% মানুহে ৰৈ ওপৰলৈ চাইছিল। কিন্তু যেতিয়া 15জন মানুহে ওপৰলৈ চাই আছিল, তেতিয়া 85% মানুহে ৰৈ ওপৰলৈ চাই কি হৈছে বুলি। এই নিয়মটো এই কথা কয় যে আমি এই কথা শুদ্ধ বুলি ভাবোঁ, যি কথা অন্য মানুহসকলে শুদ্ধ বুলি কয়। যদি বহু মানুহে কিবা শুদ্ধ কথা এটা ভুল বুলি কয়, আমি সেই কথাটো ভুল বুলিয়ে মানিম। যেতিয়া আমি কোনো এটা কাম কৰোঁ নে নকৰোঁ বুলি ভাবি থাকোঁ বা বিবুদ্ধি কৰোঁ, সেই বিবুদ্ধি আঁতৰাবলৈ আমি প্ৰথমতে এই কথা চাওঁ যে অন্য মানুহে এই কাম কৰিছে নে নাই। যদি অন্য মানুহসকলে এই কাম কৰিছে, তেতিয়া আপুনিও কৰে। যদি অন্য মানুহে নকৰে, তেতিয়া আপুনিও নকৰে। এইটোক কোৱা হয় আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যাব। ইয়াত এটা লাভ আছে, এনে কাম কৰিলে বেছি চিন্তা কৰিব নালাগে। এই নিয়মটোৱে আমাক নিয়ন্ত্ৰণ কৰিবলৈ এনেকৈ ব্যৱহাৰ কৰা হয়। কোম্পানীয়ে দেখুৱায় যে এই বস্তুটো বহু মানুহে কিনিছে। অনলাইন শ্বপিঙত ৰেটিং আৰু ৰিভিউ ব্যৱহাৰ কৰি। ৰাজনীতিক নেতাসকলে নিজৰ সভাত বহু মানুহ গোটাই এইটো দেখুৱাবলৈ যে তেওঁলোকৰ লগত বহু মানুহ আছে, আমিও তেওঁলোকৰ লগতহে যাব লাগে। অথৰিটি, উচ্চ পদবী। আপোনাতকৈ ডাঙৰ অথৰিটিলগীয়া মানুহ, যেনে আপোনাৰ বছ, আপোনাৰ মাক দেউতাক বা বয়সস্থ মানুহে আপোনাক কিবা এটা কাম কৰিবলৈ ক'লে, আপোনাৰ মন নাথাকিলে আপুনি সেই কামটো কৰিবলৈ বাধ্য হয় বা আপুনি কৰে। এটা অধ্যয়নত হাস্পতালৰ কিছুমান নাৰ্ছক হাস্পতালৰ নিয়মৰ বিৰুদ্ধে কাম কৰিবলৈ কোৱা হৈছে। নাৰ্ছসকলে এই কাম কৰিছিল কাৰণ এই কাম কৰিবলৈ কোৱা মানুহজন ডক্তৰ আছিল। আচলতে সেইটো নকলি ডক্তৰ আছিল, তাক এই পৰীক্ষাত প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। বুজাৰ পৰা আমাক শিকোৱা হয় যে আমি যাতে উচ্চ পদবীৰ কথা শুনিব লাগে, যেনে মাক দেউতাক, শিক্ষক, চৰকাৰী অফিচাৰ আদি। সেইকাৰণে আমি সহজে সেইসকল মানুহৰ পৰা প্ৰভাৱিত হওঁ। এই 3টা ভাগত ভাগ কৰিব পাৰি। টাইটেল, উপাধি। কোনো সাধাৰণ মানুহৰ কথা আমি ইমান জল্দি নামানো, কিন্তু ডক্তৰ, পুলিচ, বৈজ্ঞানিক আদিৰ কথা সহজে মানি যাওঁ। প্লট, কাপোৰ। যেনে পুলিচৰ কাপোৰ পিন্ধা মানুহ, ধৰ্মৰ কাপোৰ পিন্ধা মানুহ আদি মানুহৰ কথা আমি সহজে মানি যাওঁ। ৰেটিং, নিজতকৈ ভাল লেখা পঢ়া মানুহ, খেলুৱৈ, চিনেমাৰ অভিনেতা, ভাল বিজনেছমেন আদিৰ কথা আমি সহজে মানি লওঁ। এই নিয়মৰ সহায়ত আমাক কেনেকৈ নিয়ন্ত্ৰণ কৰে চাওঁ আহক। যেনে টুথপেষ্ট বিজ্ঞাপনত ডক্তৰ, ক'ল্ড ড্ৰিংকৰ বিজ্ঞাপনত খেলুৱৈ আদি সেইকাৰণে ব্যৱহাৰ কৰা হয়, কাৰণ কোম্পানী জানে যে গ্ৰাহকৰ মগজুত তেতিয়াহে প্ৰভাৱ পৰিব যেতিয়া কোনো এক্সপাৰ্ট মানুহে এই
বস্তুটো ব্যৱহাৰ কৰিবলৈ ক'ব। লাইকিং পচন্দ এই নিয়ম অনুসৰি আপুনি এইজন ব্যক্তিক অনুৰোধ সুৰক্ষা কৰিব বা সহায় কৰিব যিজন ব্যক্তিক আপোনাৰ পচন্দ হয়। উদাহৰণস্বৰূপে পেণ্ডা নামৰ জন্তুটো আমাৰ পৃথিৱীত বচাই ৰাখিবলৈ কোটি কোটি টকা খৰচ কৰিছে। এইটো ভাল কাম, কিন্তু এইটো সত্য যে পৃথিৱীত এনে বহু জন্তু আছে যিবোৰ বস্তু আমাৰ দৰকাৰ আৰু ই আমাৰ পৰিৱেশৰ কাৰণে বহু ভাল আৰু বহু কম খৰচত আমি সিহঁতক বচাব পাৰোঁ। কিন্তু আমি সিহঁতলৈ ইমান মন কৰা নাই, কাৰণ সিহঁতে পেণ্ডা নিচিনা ধুনীয়া বা মৰম লগা নহয় বা আমাৰ পচন্দৰ নহয় বুলি ক'ব পাৰোঁ। ইয়াৰ লেখকে এই কথা উল্লেখ কৰিছে যে আমি কেনেদৰে মানুহৰ পচন্দ কৰিব পাৰোঁ। ফিজিকেল এট্ৰেক্টিভনেছ শাৰীৰিক আকৰ্ষণীয় সদায় নিজক সুন্দৰ কৰি বা চাফ চিকুণ কৰি ৰাখিব। যি নিজক সুন্দৰভাৱে ৰাখিব পাৰে অন্য মানুহসকল সদায় তেওঁৰ প্ৰতি আকৰ্ষিত হয়। চিমিলাৰিটি মিল সদায় আন মানুহ আৰু আপোনাৰ মাজত মিল থকা কথা বিচাৰিব। লাগিলে সি একে জাতি হওক, একে মতামত হওক, একে ৰুচি হওক বা একে পৰিয়াল বেকগ্ৰাউণ্ড হওক, কাৰণ আমি নিজৰ নিচিনা মানুহক সদায় পচন্দ কৰোঁ। কমপ্লিমেণ্ট প্ৰশংসা আমি সদায় আমাক প্ৰশংসা কৰা মানুহক ভাল পাওঁ বা পচন্দ কৰোঁ। সেয়েহে মানুহক প্ৰশংসা কৰিবলৈ শিকক, কি আপোনাক আনৰ পচন্দৰ বনাব। কানেক্ট এণ্ড কোঅপাৰেশ্যন সংস্পৰ্শ আৰু সহযোগ আপুনি তেওঁক কিমান লগ পায় আৰু আপুনি তেওঁক কিমান সহযোগ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাক তেওঁ কিমান পচন্দ কৰিব। এই নিয়মটোৱে আমাক নিয়ন্ত্ৰণ কৰা উদাহৰণ। কোম্পানীয়ে সিহঁতৰ আকৰ্ষণীয় মডেলসকলক, চিনেমাৰ অভিনেতাসকলক নিজৰ লক্ষ্য বা সামাজিক কামসমূহ বিজ্ঞাপনত দেখুৱায়। সিহঁতে এনেকুৱা বস্তুসমূহ দেখুৱাবলৈ চেষ্টা কৰে যিবোৰ বস্তু আপোনাৰ মোৰ আগৰ পৰা পচন্দ হয়। কমিটমেণ্ট এণ্ড কনচিষ্টেঞ্চি প্ৰতিজ্ঞা আৰু দৃঢ়তা এই নিয়মটোৱে এই কথা কয় যে যেতিয়া আপুনি কোনো এটা সিদ্ধান্ত লয় তেতিয়া আপুনি সেই সিদ্ধান্তটোৰ লগত সদায় থকাৰ চেষ্টা কৰে, তাক সলনি নকৰে। এই কথাটো শুনাত সাধাৰণ লাগে, কিন্তু ইয়াৰ প্ৰভাৱ বহুত ডাঙৰ হয়। কোৰিয়ান যুদ্ধৰ সময়ত ইয়াৰ ভাল উদাহৰণ দেখা যায়। চাইনাৰ অফিচাৰসকলে আমেৰিকাৰ বন্দী সৈনিকসকলক আমেৰিকাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ বহু অত্যাচাৰ কৰিছিল, কিন্তু নোৱাৰি। পাছত এটা উপায় উলিয়ায়। সদায় এখন কাগজত সৰু সৰুকৈ আমেৰিকাৰ বিৰুদ্ধে অলপ অলপ লিখিবলৈ দিয়ে, যে আমেৰিকা দেশখন ইমান ভাল নহয়, আমেৰিকাৰ চাইনাৰ দৰে সুবিধা নাই, তাৰ শাসন ব্যৱস্থা ভাল নহয়, ইত্যাদি ইত্যাদি। সদায় এনেকৈ লিখাৰ ফলত আমেৰিকাৰ সৈনিকসকলৰ মনত আমেৰিকাৰ প্ৰতি বেয়া ভাৱ জন্মিল। আচৰিত হ'লে সঁচা যে এই বন্দীসকলৰ প্ৰায় সৈন্যই চাইনা চৰকাৰক সহায় কৰে নিজৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰাত। কিন্তু মানুহে কিয় এনে কৰে? মানুহে এনে কৰিবলৈ বাধ্য হয় সমাজৰ কাৰণে। যদি কোনো মানুহে নিজৰ সিদ্ধান্ত বাৰে বাৰে সলাই থাকে, অন্য মানুহে তেওঁৰ জ্ঞান আৰু সিদ্ধান্ত লোৱা ক্ষমতাৰ ওপৰত সন্দেহ কৰে। সেইকাৰণে লাহে লাহে আমাৰ এনে অভ্যাস হয় যে আমি আমাৰ সিদ্ধান্তসমূহ সলনি নকৰাটোহে পচন্দ কৰোঁ। এই নিয়মটোৱে আমাক নিয়ন্ত্ৰণ কৰে এনেদৰে। আপুনি দেখিছে কিজানি কোনো মানুহে ৰাজনৈতিক পাৰ্টিত যোগদান কৰিলে সভাত যোগদান কৰে। ইমান মানুহৰ আগত আপোনাৰ সিদ্ধান্ত জনাই দিয়া হয় যে ভৱিষ্যত আগলৈ যদি প্ৰাৰ্থীয়ে কিবা বেয়া কামো কৰে, যদিও সেই যোগদান কৰা মানুহজনে সেই পাৰ্টিটো এৰি আহিব নোৱাৰে, কাৰণ তেওঁ বহু মানুহৰ আগত সেই সিদ্ধান্ত লৈছিল পাৰ্টিত যোগদান কৰে। তেওঁ নিজৰ সিদ্ধান্ত হাতত নিজে বন্দী হয়। ৰেচিপ্ৰকাচটিনেশ্যন সলনি বদল এই নিয়মটোৱে এই কথা কয় যে যেতিয়া কোনো অন্য মানুহে আমাক সহায় কৰে, আমি তেতিয়া সেই মানুহজনৰ ওচৰত ধাৰ অনুভৱ কৰোঁ। আমি এই ধাৰ জলদি পৰিশোধ কৰিব বিচাৰোঁ। যেনে যদি কোনো বন্ধুৱে আপোনাক উপহাৰ দিয়ে, তেতিয়া আমি সুবিধা পালে আমিও তেওঁক উপহাৰ দিওঁ। যদি আমি তেনে নকৰোঁ, তেতিয়া আমাৰ নিজৰ মনটো বেয়া লাগে। যি মানুহে তেনে নকৰে, সমাজে তেনে মানুহক অলপ বেয়াকৈ কৰি চায়। এই নিয়মটো এই কাৰণে কাম কৰে, কাৰণ মানৱ জাতিটো বস্তু আৰু সুবিধাসমূহ ভগাই লোৱাৰ কাৰণে আজি আধুনিক অৱস্থা পাইছে। আমাৰ ভিতৰত এই কথা সূক্ষ্মভাৱে হ'লেও থাকে যে যদি এটা বস্তু আমি অন্য মানুহক দিওঁ, এদিন নহয় এদিন তেওঁৰ পৰা কিবা নহয় কিবা এটা আমি পাম। এই কথাটোত অনুপ্ৰেৰণা লাভ কৰি আমি মনত কোনো আস্ফোচ ভাৱ নথকাকৈ আমি আমাৰ বস্তু বিলাই দিওঁ। এই নিয়মটোৱে আমাক কেনেকৈ নিয়ন্ত্ৰণ কৰে? আজিকালি আপুনি দেখিছে শ্বপিং মলবোৰত ফ্ৰী চেম্পল ব্যৱহাৰ কৰিবলৈ দিয়ে, আৰু এইবোৰ ব্যৱহাৰ কৰি আপুনি এটা বস্তু নহ'লে আপোনাৰ কেনে লাগে? আপোনাৰ মনত ভাৱ হয় এই ফ্ৰী বস্তুবোৰ ব্যৱহাৰ কৰিলে অন্য নহ'লে এটা বস্তু হ'লেই কিনিব লাগিব। এনেদৰে আপুনি যেতিয়া দৰ দাম কৰে, তেতিয়া অলপ দাম আপুনি কমায়, আৰু যেতিয়া দোকানীজনে নিজৰ দামটো অলপ কমাই দিয়ে, তেতিয়া আপুনি দোকানীজনৰ দামটো অলপ সুবিধাজনক লাগে আৰু আপুনি নিজৰ ফালৰ পৰা দামটো আৰু অলপ। বন্ধুসকল, এই নিয়মসমূহ কাম কৰে অৱচেতন মনৰ দ্বাৰা, সেইবাবে আমি ইমান ধৰিব নোৱাৰোঁ। কিন্তু আপুনি যদি মন কৰে এই নিয়মসমূহৰ ওপৰত, আপুনি দেখিব যে আমি প্ৰায় এই নিয়মসমূহৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হওঁ। এই নিয়মসমূহ ব্যৱহাৰ কৰি নিজৰ ব্যৱসায়ত উন্নতি, সমাজত নিজৰ প্ৰতিষ্ঠা কৰিব পাৰিব। মোৰ এটা প্ৰাৰ্থনা, এই নিয়মসমূহ অন্য মানুহৰ অনিষ্ট সাধন কৰিবলৈ ব্যৱহাৰ নকৰিব। আশা কৰোঁ বন্ধুসকল, আপোনালোকে এই নিয়মসমূহ জানি
আৰু ব্যৱহাৰ কৰি নিজৰ জীৱনটো সুন্দৰভাৱে যাপন কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব জনাব। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এনে জ্ঞানপূৰ্বক ভিডিঅ' আপলোড কৰি থাকোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।